তোমালোকে গাড়ীত থাকি কি কৰিবি অকণমান ঘূৰি আহোঁ ব'লা তোর চকু নাই নেকি বে নাই তো বে চশমা পিন্ধি আছো চাই ৰাখিব নোৱাৰা ড্ৰিংক কৰিছা নেকি তই মোৰ বাপেৰ টেকা দি মই কৰিম তোৰ কি দম হিচাপে দে এই দম দে খাবি বেছি কেলা কাক তুই দম মাৰি পেলাম কেলা তুই কাক কি কোৱা বে এই মাৰি পেলাম কেলা চাইলম কেলা তোমাক এই বলা ব'লা মোৰ লগত পাংগা লৈছে বহুত বেয়া কাম কৰিছে ইয়াক মাৰিয়ে পেলাম হ'ব দিয়া আমি তোমাৰ লগত আছো লো বাবা ইয়াতে কাজিয়া লাগিছে ভাইজানতে ৰ'বা মই যাই আছোঁ অলপ সময় সিহঁতক চাই লওঁ আজি কি হৈছে সিহঁতে আগত আহি মোৰ লগত চেষ্টা মাৰিছে তোমালোকে ক'ত গৈছিলা আমি এনে ফুৰিবলৈ গৈছিলোঁ ক'ত ইয়াতে আহিছিলোঁ ইয়াতে ল'ৰাটোক চিনি পোৱা পাওঁ। ঠিক আছে হ'ব তেনেহ'লে ফটো আছে তোমাৰ লগত ফটো নাই দেখিলে চিনি পাম তাক দেখিলে চিনি পাবা ঠিক আছে ব'লা আহা আমাৰ লগত আজি যে আমাৰ লগত কাজিয়া হ'ল কোন হয় এতিয়া কোনোবা চিনিবা নেকি অ মই চিনি পাওঁ সেইটো হামজাদনৰ ভাতিজা হয় মই তেওঁক চিনি পাইছোঁ এইটো হামজা ইউটিউবাৰ হয় কালিয়ে মই তেওঁৰ ভিডিঅ' চাইছোঁ এইটো তাৰ চেনেলখনৰ নাম হ'ল হামজা মিউজিক কোম্পানী বহুত খাতৰা হয় তেনেহ'লে আমাক কি কৰিব লাগিব তেনেহ'লে তাৰ ওচৰত যাই আমাক ক্ষমা সুধিব লাগিব ক'ত পোৱা যাব তাক এইটোতো ময়ো ওচৰতে কৰি নাজানো তাক ক'ত পোৱা যাব তুমি জানা নেকি তো লগ ধৰিব লাগিব ব'লা এই ৰবা আজি শেষ হামজা মিউজিক কোম্পানীক লগত লৈ আহি আছে কোনটা হয় কোনটা এই মাজৰটো এইটো অ এইটো ইউটিউবাৰৰ মই ভিডিঅ' চাইছোঁ বহুত ভাল লাগে মোৰ মতে একটা বুদ্ধি দিছে আহা একটা খেলা কি খেলাম আহা বুদ্ধি আহিছে আহা না এটা খেলা খেলাম আহা নমস্কাৰ নমস্কাৰ স্যার আপনার ভিডিও মই চাই থাকোঁ অঁ। বহুত ভাল লাগে তো আপোনাৰ স্যার মই বহুত বড় ফ্রেন্ড হয় ধন্যবাদ চাই থাকিব ক'ৰবাত যাব নেকি তোমালোকে অঁ স্যার অলপ ফুৰি আহোঁ আগত ঠিক আছে ভালনে ভাল স্যার অঁ যোৱা দাদা এইটোৱেতো আছে মোৰ লগে চাল কৰাচোন তোমাৰ লগত আছে নেকি নে এইটোৱেতো ঐ কেলা ইয়াদা ঘূৰিয়া আজি শেষ গম পাল বোধ হয় কানাবো আজি আহা দেখছ ইউটিউবার মানুহ হয় কিবা কয় না অঁ স্যার স্যার মাতিছিলে আৰু অঁ মাতিছিলোঁ মানে তোমাক এটা কাৰণতে মাতা হৈছিল তোমাক মোৰ ভাতিজাৰ লগত সেইদিনা কি কেঁচাল লাগিছিলে তোমালোকে নাই স্যার এনে আহি আছিলোঁ আৰু কি হয় তাতে আমাৰ দেখোন অলপ ঠেকা হোৱা হ'ল এইটোৱে সেইটোৱে তোমাক আজি মই ৱাৰ্ণিং দি আছোঁ নেক্সট টাইমৰ পৰা মোৰ ভাতিজাৰ লগত মোৰ ফেমিলিৰ লগত লাগি নল'বা নহ'লে কথা বেয়া হৈ যাব আৰু আজি তোমাক মাফ কৰি দি আছোঁ আৰু তুমি বোলে মোৰ বহুত বৰ ডাঙৰ ফ্ৰেণ্ড হয় সেইকাৰণে মই তোমাক মাফ কৰি দি আছোঁ দে হেঞ্চিক লোৱা নেক্সট টাইম যাতে এতিয়া এনেকুৱা ভুল নহয় ওকে স্যার বাছিলো ৰে আজি মই তোমাৰ পেৰেণ্টটো গম পাইছোঁ তুমি যে তেওঁক কৈছা বহুত বড় ফেন হয় তুমি সেইকাৰণে ভাবিছোঁ সেইকাৰণে তো কেতিয়া মানে এতিয়া অলপ চলাব লাগে না অঁ, হয়। নহ'লে বাচাৰ চান্স থাকে আজিৰ পৰা তোমাৰ পৰা মই শিকিলোঁ আহা।